Assalamualaikum warahmatullahi wabarakatuh. Bismillahirrahmanirrahim. Guys, আশা কৰিছোঁ মহান আল্লাহ তাআলাই আপোনালোকক ভালে ৰাখিছে আৰু গাইজ ময়ো ভালে আছোঁ। তো গাইজ যোৱা ভিডিঅ'ত আপোনালোকে বহুত মৰম দিছে, সেইকাৰণে থেংক ইউ ছ' মাছ। আৰু গাইজ আজি যোৱা ভিডিঅ'ত দৰে ছেইম আৰু এটা ভিডিঅ'। তো গাইজ মই কৈছোঁ যে এই অহা 5-6টা ভিডিঅ'ত আপোনালোকে অলপ আপোনালোকৰ মানে বেমাৰৰ ঔষধ হিচাপত দোৱা পাব। তো গাইজ আজি আমাৰ ভিডিঅ' টপিকটো হ'ল চকুত যদি আপোনালোকৰ পানী পৰে তেতিয়া আপুনি কি দোৱা পৰিব। তো গাইজ নিশ্চয় 100% কমিবই। আপোনাৰ ধৰি লওক কোনোবা মানুহৰ বা আপোনাৰ চকুৰ পৰা পানী নন ষ্টপ পৰে, এনেই নন ষ্টপ নহয়, এনেই টোপাল হৈ পৰে। তো গাইজ তেতিয়া আপুনি কি দোৱা পৰিব। তো গাইজ এইটো টপিক লৈ আমাৰ আজি আলোচনা। ভিডিঅ' আৰম্ভ কৰাৰ আগত সকলোকে এটা ৰিকুৱেষ্ট, প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। গাইজ আমাৰ ভিডিঅ' টপিক হ'ল চকুত যদি পানী পৰে চকুৰ পৰা তেতিয়া আমি কি দোৱা পৰিব লাগে। তো গাইজ এটা চিম্পল শব্দ, হুৱাল হাইয়ুল বাছিৰু এইটো। তো গাইজ এইটো দোৱা যিটো আপোনালোকে আল্লাহৰ ওপৰত পূৰা ভৰসা কৰি যদি দোৱা পৰে নিশ্চয় আপোনাৰ চকুৰ পৰা পানী বন্ধ হ'ব, চকুৰ পৰা পানী পৰাটো বন্ধ হ'ব। তেতিয়া আপুনি নিজৰ উপকৃত হ'ব আৰু এনেকুৱা উপকাৰজনক ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। তো গাইজ আজিলৈ ইয়ালৈ থাকক, আল্লাহ হাফিজ।